হেল্ল' হেল্ল' হয়নে? হয় হয় আচ্ছা, কালি মই কল কৰিছিলো বাৰু। কোৱাচোন। তাৰপিছত তুমি কল কৰিলা বাৰু, তাৰপিছত মই বাৰু অলপ ব্যস্ত আছিলো তাৰমানে। কোৱা। হয়, মানে হেৰি মই মানে এটা হেৰি হয় ছিংগাৰ, মানে অলপ সৰু সুৰাকে ছিংগাৰ হয়। কোৱা। তাতে মানে এটা গান মানে ওলাইছিলো আৰু বাদাম যে গানটো। বাদাম গানটো ওলাইছিল যে সেইটো অলপ মানে বেলেগকৈ ৰিলিজ হ'ব আৰু। তাৰপিছত বৰষাৰণি কালি কল কৰিছিলো, যোৱা পৰহি কল কৰিছিলো। অ তাৰপিছত আৰু আইমি যে টিকটকাৰ আছিলে, আমি টিকটকাৰ নামতো দিলে। মানে তোমাক ল'ব দিছে আৰু বৰষাৰাণী বা বোলে নোৱাৰিব, অলপ ব্যস্ত আছে এতিয়া, ঘৰত বোলে গৈছে। তাৰপিছত তেনেকে ঘৰত গৈছে বোলে, তাৰপিছত বিয়া হোৱা ঠাইত বোলে নাই। বিহুত যোৱাই বোলে আহাই নাই কাৰণে তোমাক ল'ব দিলে। তুমি বা কি কৰা এতিয়া? তুমি কোনটো গান ওলাইছিলা? এই বাদাম গানটো যে। এই যে খুব যে এতিয়া ৰিলিজত চলি আছে ন? গানটো অসমীয়াত হ'ব। অসমীয়াত তুমি কি বুলি গাইছা? লিংকটো দিবা মোক। কি কৈছা? লিংকটো দিবা, মই গানটো শুনি ল'ম। ৰিলিজ দিয়া নাই অ'। আচ্ছা, তুমি হেৰি কৰা, গানটো ৰিলিজ দিয়া নাই মানে তুমি যেনেকে নহওক, তুমি যাকে লোৱা তাকটো এবাৰ হলেও গানটো তুমি শুনাবই লাগিব। তোমাক দিম বাৰু, ঠিক আছে। তাইক দিলো বাৰু, তাই কৈছে অকে, মই ঠিক আছে। তাই ক'লে মইতো 7,000 মান ল'ম বুলি কৈছে আৰু। তুমি বা কি কোৱা? তাই লেভেল থকা মানুহ ন, তাই ল'বই। তুমি এতিয়া কি কৰা? এতিয়া কি কৰা মানে, মই ফাৰ্ষ্ট গানটো শুনিম। অকে, গানটো শুনি মানে কি? মই ডিমাণ্ড নকৰো, মোক তুমি যি কোৱা। তুমি হেৰি, খালি মই তোমাৰ ফাৰ্ষ্ট গানটো শুনিম। গানটো যদি মই ভাল পাওঁ, তেতিয়া মোৰ ফালৰ পৰা অকে বুলি ধৰি ল'বা। অকে, মানে নহয়, মানে এনে তেওঁ অলপ হেৰিটো কৈ দি আছো, মানে এখন লিষ্ট বনাইছিলো যিহেতু। এমাউন্ট বুলি একো নাই, তুমি শুনা। মই আজিলৈকে কৰাও নাই তেনেকে অফিচিয়েল। আৰু মানে কি, ইমান মই যদি ভাল নুশুনো, শুনিবলৈ ভাল নালাগে, মই এনেও নকৰো। তোমাৰ ডিমাণ্ড বুলি নাই, তুমি মোক অকল, তুমি যদি মোক কোৱা বোলে মই তোমাক নিজে ঘৰ পৰা লৈ আহি নিজে ঘৰত থৈ দিম, মোক 1 টকাও নালাগে। আচ্ছা, মানে হেৰি শ্বুটটো কিন্তু হেৰি যাব, গুৱাহাটীত হ'ব যে। তুমি তেতিয়া সেই গুৱাহাটী অহা যোৱা খৰচটো মোক দিলেই হ'ব। অকে, মানে গুৱাহাটীত শ্বুটটো হ'ব তোমাক, আৰু তোমাক কিন্তু মানে মাহঁতে তোমাকে ল'ব দিছে। মই ইমান পৰা নাম্বাৰটো কালেক্ট কৰি তোমাৰ বিচাৰি ল'লো। হৈ যাব পিছে তোমাৰ হেৰি কৰা, তুমি মোক গানটো দিবা, গানটো শুনি পেলাই মই ফিক্সটো কৰিম, এতিয়া ফিক্স নকৰো হা। আচ্ছা, তেনেকে হ'ব ন? তেনেকে ন? হা? কি কৈছা? তেনেকে পিছে তুমি গানটো শুনি পেলাই মোক কল কৰিলে হ'ল ন? অভিষেক দা বহা। অভিষেক দা, কোৱা। শুনাচোন। কোৱা। এটা প্ৰেংক কল আহিছিলে, বেয়া নাপাবা। গম পাইছো, মই তুমি প্ৰথম গানটোৰ নাম কওঁতে গম পালো। তোমাক কৈ দিয়া, অসমীয়া ডেকা বুলি আছে। কি বুলি আছে চেনেলটো? অসমীয়া ডেকা বুলি আছে। অসমীয়া ডেকা ন? ঠিক আছে, যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তুমি কৈ দিবা। মোৰ এটা চেনেল আছে ন। হোৱাটছএপত দিলে হ'ল, মই দি দিম। দি দিবা দিয়া। ঠিক আছে দিয়া বাৰু।